হুলস্থুল দেখোন। নামিলো আৰু বেছি দূৰ নাই, পামগৈ এতিয়া আমি। মা, মোৰ বাৰু বেমাৰটো ভাল হ'বগৈ নে? মোক বাৰু জুবিন দাই সহায় কৰিবনে? মোৰ মনে কৈছে তেওঁ আমাক নিশ্চয় সহায় কৰিব। ব'ল আমি তেওঁক লগ কৰিবলৈ তেওঁৰ কাহিলীপাৰাৰ ঘৰটোৰ ওচৰলৈ যাব লাগিব আৰু আমি গেটত থকা চিকিউৰিটিক অনুৰোধ কৰি ভিতৰলৈ যাম। জুবিন গাৰ্গক আমি লগ কৰিম। বহুতে কৈছে নহয় তেওঁৰ অন্তৰখন বোলে বহুত ভাল। তেওঁ বোলে মানুহক সহায় কৰি বৰ ভাল পায়। বহুতক ইতিমধ্যে সহায় কৰিছে, আমাকো নিশ্চয় কৰিব। বল, তই চিন্তা নকৰিবি। তই আগৰ দৰে আকৌ খেলিব পাৰিবি, তই আগৰ দৰে হাঁহিব পাৰিবি। বল। মা, সকলোৱে জুবিন দাক ভগৱান বুলি কয়। মোৰ যদি বেমাৰটো ভাল কৰি দিয়ে ময়ো ভগৱান বুলিয়ে মানিম। মা, এতিয়া বল আমি সোনকালে গৈ পালেগৈহে প্ৰথমে লগ কৰিব পাৰিম জুবিন দাক। মা, ব'লা মা। মাজনী, আমি জুবিন দাৰ ঘৰ পালোহি। এইয়া তোৰ সন্মুখত জুবিন দা ৰৈ আছে। তই জুবিন দাৰ ওচৰলৈ কিয় আহিছ কৈ দে। হয়, কোৱাচোন তুমি মোক বিচাৰি কিয় আহিলা? মই তোমাক কিদৰে সহায় কৰিব পাৰোঁ? দাদা, মই আপোনাক বৰ ভাল পাওঁ। আপোনাৰ গান শুনি মই বহুত ভাল পাওঁ। মোৰ চকুৰ অপাৰেশ্যনৰ বাবে মই আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিছোঁ। মোৰ এটা চকুত অপাৰেশ্যন কৰিবলগীয়া হৈ আছে। সেয়েহে মই আপোনাৰ পৰা সহায় বিচাৰি আহিছোঁ। মোক সহায় কৰিবনে জুবিন দা? কৰিবনে মোক সহায়? ঠিক আছে, মই সহায় কৰিম। মই তোমাক সম্পূৰ্ণ সহায় কৰিম। তুমি চিন্তা নকৰিবা, তুমি সুস্থ হৈ যাবা আৰু তুমি তোমাৰ লগৰীয়াৰ লগত খেলিব পাৰিবা। ধুনীয়াকৈ তুমি চকুৰে দেখিবা। তোমাক মই সহায় কৰিম। সকলোবোৰ ব্যৱস্থা মই কৰি দিম। তোমালোকে মোৰ লগত যোগাযোগ ৰাখিবা। মোৰ ফোন নাম্বাৰটো লৈ যাবা। মই সকলোবিলাক ঠিক কৰি দিম। ঠিক আছে দাদা, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি আমাক সহায় কৰিবলৈ যে আগবাঢ়ি আহিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। নাই, মোক ধন্যবাদ দিব নালাগে। আপোনালোকক সহায় কৰিবলৈ মই আছোঁ। মই আপোনালোকৰ বাবেতো জীয়াই আছোঁ, ৰাইজৰ বাবে। মই ৰাইজৰ বাবে টকা ঘটিছোঁ। মই মোৰ নিজৰ বাবে ঘটা নাই। আপোনালোক যাওক, তাতে মোৰ ফোন নাম্বাৰটো পাব। আপোনালোকক সকলোবিলাক সা সুবিধা কৰি দিয়া হ'ব। অতি সোনকালে আপোনাৰ ছোৱালীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব। চিন্তা নকৰিব। ঠিক আছে, আহিছোঁ দাদা। জুবিন দা, আহিছোঁ। মোৰ চকু অপাৰেশ্যন কৰাৰ পাছত মই পুনৰ আপোনাক লগ কৰিবলৈ আহিম। আপুনি মোৰ বাবে ভগৱান। আহিছোঁ। আহক, নেক্সট আপোনালোকে এজনকৈ আহি থাককচোন। কচোন ভণ্টি, তুমি কি কাৰণে আহিলে মোৰ ওচৰত? দাদা, মই বৰ আশাৰে আপোনাক লগ কৰিবলৈ আহিছোঁ। মই মোৰ পঢ়া শুনা আগবঢ়াই নিবৰ বাবে আপোনাৰ পৰা সহায় বিচাৰিবলৈ আহিছোঁ। মই এজনী দুখীয়া ঘৰৰ ছোৱালী। মোৰ মা দেউতাই বহু কষ্ট কৰি মোক BA কমপ্লিট কৰালে। তাৰপাছত মোৰ পঢ়িবলৈ মন আছে, কিন্তু মা দেউতাৰ সামৰ্থ্য নাই। সেয়েহে মই সেই ভৰসা হিচাপে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি মোক সহায় কৰক দাদা। সহায় কৰিবনে মোক? আৰে, তুমি পঢ়িবলৈ ইচ্ছা কৰিছা আৰু মই সহায় নকৰিম? সেইটো হ'বই নোৱাৰে। মই কথা দিলোঁ তোমাক, তুমি পঢ়িবা, তুমি আগুৱাই যাব লাগিব, পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব। মই তোমাক সহায় কৰিম, কথা দিলোঁ। তুমি মোৰ সহায় পাবাই। তুমি চিন্তা নকৰিবা। যোৱা, তোমাৰ কাম হৈ গ'ল বুলি ধৰি লোৱা। মোৰ ফোনৰ নাম্বাৰটো লগত লৈ যোৱা আৰু মোৰ মানুহে তোমাক সকলো সহায় কৰি দিব। চিন্তা নকৰিবা। তুমি এতিয়া নিশ্চিত মনে ঘৰলৈ যোৱা। থেংক ইউ ছ' মাছ দাদা। থেংক ইউ ছ' মাছ। ইটছ অ'কে। আহিছোঁ দাদা, আপুনি ভালে থাকক সদায়। আহক বৰ্তা, ইয়াতে বহকচোন আপুনি। হ'ব বোপাই, বহিম বাৰু। মই বৰ ভোকত আছোঁ। মই বৰ ভোকত আছোঁ এইকেইদিন। খাবলৈ একো এটা নাই। মোক কিবা এটা খাবলৈ দে বোপাই। মোক দুটামান টকা দি সহায় কৰ। মই বৰ অকলশৰীয়া। মোৰ কোনোৱেই নাই ঘৰত। ৰাস্তাই পদূলিয়ে ভিক্ষা কৰি ফুৰোঁ। আজি তোৰ ঘৰৰ সন্মুখেদি যাওঁতে ভাবিলোঁ এপাক সোমাই যাওঁ। আৰে, আপুনি চিন্তাই নকৰিব। মোৰ ঘৰৰ দুৱাৰ আপোনালোকৰ বাবে সদায় খোলা থাকিব। আহক, আপুনি আমাৰ ঘৰৰ ভিতৰলৈ ব'লক। মই আপোনাক খোৱা ব্যৱস্থা কৰি দিম আৰু আপোনাক মই পইচা দিও সহায় কৰিম। ধন্যবাদ বোপাই, ধন্যবাদ। কোনে আছ? চাহ তোলাচোন। দাদা কওক। এই বৰ্তাজনক ভিতৰলৈ লৈ যোৱা আৰু ভালকৈ খোৱা বোৱাৰ ব্যৱস্থা দিয়া আৰু লগতে টকা 10,000 দি পঠিওৱা। জুবিন বোপাই, তোমাক বহুত বহুত ধন্যবাদ। মই শুনিহে আছিলোঁ যে তুমি বহুত সহায় কৰা। তুমি দুখীয়া মানুহক সহায় কৰা। ভোকাতুৰক তুমি ভোক নিবাৰণ কৰা। আজি মই নিজে প্ৰমাণ পাই গ'লোঁ বোপাই
তোমাক কি বুলি যে ধন্যবাদ দিম। আৰে বৰ্তা আপুনি কি কয়? আপোনালোকৰ বাবেইতো মই জীয়াই আছোঁ। মই আপোনালোকৰ বাবেই। মই ৰাইজৰ জুবিন। গতিকে ৰাইজৰ হৈ কাম নকৰিলে হ'ব জানো? যাওক বৰদেউতা, আপোনাক খোৱাৰ ব্যৱস্থা ই কৰি দিব আৰু আপোনাক টকা দি পঠিয়াব। আপুনি চিন্তা নকৰিব। আহক বৰদেউতা, মই আপোনাক লৈ যাম। এনেদৰে আমাৰ মৰমৰ জুবিন দাই সকলোকে সহায় কৰিছিল। দুখীয়া নিচলা অসহায় লোকক সহায় কৰিছিল, লগতে জীৱ জন্তু সকলোকে তেওঁ শুশ্ৰূষা কৰিছিল। মানুহজনে যেনেকৈ কণ্ঠৰে গান গাই মানুহক মন মোহিছিল, ঠিক তেনেদৰে তেওঁৰ কৰ্মৰাজিৰেও মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে আজি তেওঁৰ মৃত্যুত সমগ্ৰ ৰাজ্যত এক দুখৰ ছাঁ পৰিছে। সঁচাকৈ আজি বহুত বেছি দুখ পাইছোঁ, সহ্য কৰিব পৰা নাই, বহুত কান্দিছোঁ। কিন্তু কি কৰিম, যিমান কান্দিলেও যেন আৰু সুশৰীৰে জুবিন দাক আমি আৰু কেতিয়াও ঘূৰাই নাপাওঁ। মই মোৰ ভিডিঅ'ৰ জৰিয়তে জুবিন দালৈ শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মাই স্বৰ্গত স্থান পাওক। তেখেত কেতিয়াও আমাৰ পৰা আঁতৰ হ'ব নোৱাৰে। তেওঁ আমাৰ অন্তৰত সদায় থাকিব। সদায় ৰাখিম আপোনাক আমাৰ মৰমৰ জুবিন দা কৰি। হৃদয়ৰ কোণত আপোনাৰ স্থান কোনেও ল'ব নোৱাৰে। সদায় সদায় এটা তৰা হৈ আপুনি আকাশত ধুনীয়াকৈ জিলিকি থাকক। আপোনাৰ আত্মাই স্বৰ্গত স্থান পাওক। এই ভিডিঅ'টিৰ জৰিয়তে মই তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।